হাই বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ এটা গন্ধ নথকা শুকান মাছ। কেনেকৈ বনাব পাৰি। বহুতে হয়তো গন্ধটোৰ কাৰণে বেয়াও পায় আৰু মোৰ ল'ৰাটোও বেয়া পায়, বহুতো ল'ৰা ছোৱালীয়ে বেয়া পায় হয়তো গন্ধটো। সেয়েহে গন্ধ নথকাই কেনেকৈনো বনাব পাৰি আহকচোন চাওক। মই মাছখিনি ভালকৈ বাছি ধুই চাফা কৰি 10 মিনিটমান ফুটা থকা চাঙলি এখনত পানীটো সৰি যোৱালৈকে ৰাখিছোঁ। আৰু এতিয়া মই নিমখ হালধি দি ভালকৈ মাছখিনি সানি লওঁ। মোৰ সানা হৈ গ'ল। আৰু ইফালে এখন মই কেৰাহী গৰম হ'ব দিছিলোঁ, তাত অকণমান মিঠাতেল দিছোঁ। বেছিকৈ নিদিব, অকণমান দিব। আমি মাছবিলাক ফ্ৰাই কৰিলে বেছিকৈ দিওঁ, ইয়াত অকণমান দিব। তেলখিনি গৰম হৈ গ'ল, ভালকৈ গৰম হ'বলৈ দিব। দেখিছে, তেলখিনি গৰম হ'বলৈ দিছিলোঁ। এনেকৈ তেলটো পাতলীয়াকৈ মেলি দিব। এতিয়া আমি দিম মাছকেইটা। মই গোটেইখিনি একেবাৰে দিয়া নাই, কাৰণ মোৰ কেৰাহীখন সৰু। 2-3 কৰি লওক। আপোনালোকৰ যদি ডাঙৰ কেৰাহী বেছিকৈ দিব পাৰে। দেখিছে, এইবাৰ মই লতা দিছোঁ। দেখিছে, অকণ এবাৰ লৰাই মই নমাই লৈছোঁ। বেছিকৈ ফ্ৰাই হ'বলৈ দিয়া নাই, কাৰণ ৰ'দত শুকুৱাই ল'ম। দেখিছে, সেই একেই ধৰণেৰে মাছকেইটা দি লৈছোঁ। সেনেকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। জাষ্ট অকণমান খাব পৰাকৈ নহয় দেই। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মোৰ মাছ বেছি নহয়, আধা কিলো। সেয়ে মই এখন চাঙলিত কাগজ এখন পাৰিলোঁ আৰু তাত মাছখিনি দি দিলোঁ। আৰু মাছখিনি ভালকৈ চামুচ এখনেৰে মাছখিনি পাতলকৈ মই মেলি ল'লোঁ। আৰু এতিয়া ৰ'দত আজি ৰ'দটো কিমান চোকা, আৰু এই চোকা ৰ'দত মই মাছখিনি ৰাখি দিছোঁ নুশুকোৱালৈকে। এতিয়া দেখিছে, মোৰ মাছখিনি শুকাই গ'ল। দেখিছে, এতিয়া মই মাছখিনি টেমা এটাত ভৰাই ৰাখিম। এয়া মই টেমা এটাত ভৰাই ৰাখিছোঁ। আৰু তেলখিনি দেখিছে, কাগজখিলাই পঢ়ি লৈছে। এনেকুৱাকৈ মাছ শুকালে খাবলৈ বহুত সোৱাদ হয়। মাছৰ সোৱাদ দুগুণে বাঢ়ে। আপোনালোকে বনাই চাব দেই। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া মোৰ হৈ গ'ল শুকান মাছ শুকোৱা। মোৰ 2 দিন লাগিছে। আপোনালোকৰ যদি ৰ'দটো ঢিলা হয় 3 দিনো লাগিব পাৰে, আৰু ৰ'দটো যদি বেছিকৈ কাঢ়া হয় এদিনতো হ'ব পাৰে। মোৰ 2 দিন লাগিছে। আৰু আজি বনাইছোঁ এটা নহৰুৰ আচাৰ। ৰেচিপিটো দিয়া নাই বাৰু, কেতিয়াবা দিম। আজিৰ ভিডিঅ'টো ইমানতে, নমস্কাৰ।